অৰুণাচললৈ ফুৰিবলৈ যোৱা গোলাঘাট জিলাৰ নুমলীগড়ৰ ঔগুৰি চাপৰিৰ পৰা দুটা পৰিয়ালৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ শোকাবহ ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। এটি কণমানিসহ দুটা পৰিয়ালৰ মুঠ 6জন লোক এখন স্কৰপিঅ' বাহনেৰে অৰুণাচললৈ ফুৰিবলৈ যাওঁতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। পথৰ পৰা বাগৰি 500 ফুট তলৰ খাৱৈত পৰে বাহনখন। বাহনখনত গৈছিল সুৰুজ চেত্ৰী আৰু ৰঞ্জিত চেত্ৰী নামৰ দুটা পৰিয়ালৰ এটি কণমানিসহ 6জন লোক। তেওঁলোকৰ নাম সুৰুজ চেত্ৰী, মীনা চেত্ৰী, ৰঞ্জিত চেত্ৰী, হৰিমায়া চেত্ৰী, 9 বছৰীয়া ৰশ্মি চেত্ৰী আৰু চালক মনোজ চেত্ৰী। ইয়াৰ ভিতৰত গুৰুতৰভাৱে আহত হৈছে মনোজ চেত্ৰীসহ ৰঞ্জিত চেত্ৰী, মীনা চেত্ৰী, সুৰুজ চেত্ৰী। বাকী দুজন ক্ৰমে হৰিমায়া চেত্ৰী আৰু কণমানি ৰশ্মি চেত্ৰীক উদ্ধাৰ কৰি ডিব্ৰুগড় মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে সংকটজনক অৱস্থাত। বৰ্তমান চালক মনোজ চেত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। শোকাবহ এই দুৰ্ঘটনাৰ খবৰ পাই অৰুণাচল দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে মৰংগী ৰাজচক্ৰ বিষয়া নয়ন ভৰদ্বাজ সহ মৰংগী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এটি দল। আমি যোৱাকালি সন্ধিয়া খবৰ পাইছিলোঁ যে এটা ইয়াৰ নুমলীগড় আমাৰ ঔগুৰি চাপৰিৰ এটা পৰিয়াল, 6জনীয়া পৰিয়াল এটা মায়'দিয়া অভিমুখে গৈ আছিলে আৰু যোৱা পথতে ৰয়িং আৰু মায়'দিয়াৰ মাজত তেওঁলোকৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ওপৰৰ পৰা দ খাৱৈত পৰি যায়। তাৰ পিছত তেখেতসকলৰ কাৰণে উদ্ধাৰ অভিযান অব্যাহত আছিলে আৰু এতিয়ালৈ যিখিনি আমি তথ্য পাইছোঁ সেইমতে দুগৰাকী তাৰ পৰা উদ্ধাৰ কৰি এগৰাকী সৰু ছোৱালী, এগৰাকী মহিলা উদ্ধাৰ কৰি আমাৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে। এজন শ্ৰী অজয় চেত্ৰী, মনোজ চেত্ৰী বা ওৰফে অজয় চেত্ৰী, তেখেতে গাড়ীখন চলাই গৈছিলে আৰু তেখেতৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। আৰু যিহেতু দুৰ্ঘটনা হোৱাৰ পিছত মানুহকেইজন বহুত দ খাৱৈত পৰি গৈছিলে, এতিয়া তেখেতসকলে ওপৰৰ পৰা আমি খবৰ পোৱা মতে দেখিছে, কিন্তু জীৱিত অৱস্থাত আছে মৃত অৱস্থাত আছে এতিয়ালৈ গম পোৱা নাই আৰু সেইকাৰণে উদ্ধাৰ কাৰ্যত কিছু বাধা আহি পৰিছে। যোৱাকালি আন্ধাৰ হোৱাৰ পিছত উদ্ধাৰ কাৰ্য বন্ধ কৰিবলগীয়া হয় আৰু আমাৰ জিলা আয়ুক্ত মহোদয় আৰু আমাৰ জিলা আৰক্ষী অধীক্ষক মহোদয় গোটেইখিনি অৱগত হৈছে আৰু তেখেতৰ নিৰ্দেশ অনুসৰি মই এতিয়া সেই ৰয়িঙৰ দুৰ্ঘটনা যি স্থান, সেই স্থানলৈ আমি গৈ আছোঁ আৰু আমাৰ জিলা আয়ুক্ত মহোদয় লৱাৰ দিবাং ভেলী যিখন ডিষ্ট্ৰিক্ট, তাৰ আয়ুক্ত মহোদয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যিজন হয় তেখেতসকলৰ লগত কথা পাতি আছে আৰু উদ্ধাৰ কাৰ্য যিমান সোনকালে শেষ কৰিব পাৰি তাৰ বিষয়ে গুৰুত্ব সহকাৰে বিষয়টো আলোচনা কৰিছে। এতিয়া ৰয়িং আৰু মায়'দিয়াৰ ওখ পাহাৰৰ মাজত কোনোবা এটা এলেকাত হৈছে। একজেক্ট লোকেশ্যনটো আমি এতিয়াও গম পোৱা নাই, আমি যোৱাৰ পিছতে ক'ব পাৰিম। কেনেদৰে হ'ল, কি হ'ল? তেনেকুৱাতো তেখেতো এজন অভিজ্ঞ গাড়ী চালক আছিল বুলি ইয়াৰ ৰাইজে কৈছে। আগতেও তেওঁ মায়'দিয়া গৈছে বা শ্বিলঙত তেখেতে গাড়ী চলাইছে। দুৰ্ঘটনাটো বিষয় কি কেনেদৰে সংঘটিত হ'ল প্ৰত্যক্ষদৰ্শীহে আচলতে ক'ব পাৰিব কেনেদৰে। বৰ্তমানে সন্ধানহীন হৈ থকা মীনা চেত্ৰী, সুৰুজ চেত্ৰী, ৰঞ্জিত চেত্ৰীক উদ্ধাৰ কৰিব পৰা হোৱা নাই। বাহনসহ প্ৰায় 500 ফুট তলত লোককেইজনক প্ৰত্যক্ষ কৰিছে যদিও বৰ্তমানে উদ্ধাৰ কৰিব পৰা হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, ডিষ্ট্ৰিক্ট। শনিবাৰে ইয়াৰ পৰা 10টা বজাত ৰাতি অৰুণাচল কিবা মাইংনে আৰু কিবা জেগা বুলি ওলাই গৈছিলে ইয়াৰ পৰা যাবলৈ, পিকনিক হিচাপত ফুৰিবলৈ। গোটেই ভাইটি মোৰ দুজন আছিলে, বোৱাৰী দুজনী, ছোৱালী এজনী আৰু ড্ৰাইভাৰটো। সিহঁতি ওলাই গৈছিলে। এতিয়া মই খবৰ পালোঁ যোৱাকালি যে গাড়ীখন এক্সিডেণ্ট হ'ল বুলি। কোনে কিমান দুখ পাইছে, কি হৈছে এতিয়ালৈ ডিটেইলছটো মইতো গম পোৱা নাই। মোৰ বোৱাৰীজনী আৰু ভাইটি এই ছোৱালীজনীক ৰেস্কিউ কৰি হস্পিটেলত ৰেফাৰ কৰিছে ডিব্ৰুগড় বুলি গম পাইছোঁ। বাকী ডিটেইলছটো মই এতিয়ালৈকে পোৱা নাই। কালি মোৰ ভাইটি আৰু মোৰ 3টা ভাইটি আৰু পেহা গৈছে লগ কালি 8টা বজাত। উদ্ধাৰ অভিযান চলি আছে বোলে আজিও, কিন্তু কেনেকৈ কণ্ডিশ্যনত আছে, কিমান দুখ পাইছে সেইটো এতিয়ালৈকে আমাক জনোৱা নাই। ৰঞ্জিত চেত্ৰী, সুৰজ চেত্ৰী আৰু মীনা, হৰি আৰু সৰু ছোৱালীজনী ফুৰিবলৈ গৈছে। গোটেইকেইটা মোৰ ভাইটি। প্ৰায় 5:30 মানৰ ভিতৰত যোৱাকালি মই খবৰ পোৱা মতে স্কৰপিঅ' ঘৰৰে